তো সেই গাইজ মানে ডিম্পুদাৰ 14 লাখ টকাৰে বনোৱা পাহাৰখনৰ ভিডিঅ' চাইছিনে মানে সেইখন পাহাৰতে যাই আছো আজি আমি মানে আমাৰ কাষতে ইয়াৰ পৰা 1.5 কিলোমিটাৰ বা 2 কিলোমিটাৰ মান হয় তো তাতে যাই আছো আজি বলক আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰণিতা ৰেষ্টুৰেণ্টৰ কাষৰ এইটো যিটো ৰাস্তা এইফালৰ পৰা আহিলে মানে ৰাস্তাৰে আমাৰ ঘৰত আহিব পাৰি এইফালৰ পৰা এই ৰাস্তাটোত আমি সোমাই দিব লাগিব কিবা সাইনবোৰ্ডো মাৰি থৈ দিছে এইখন প্ৰণিতা তো এইটো ৰাস্তাৰে আমাৰ মানে ঘৰত আহিব পাৰি তো ইয়াত আমি যাই থাকো মানে পথাৰটো মানে এতিয়া ঘগাবিলত সোমাই আছো পাহাৰ বনাই পেলালে তাত অজগৰ সাপ আছে নেকি সাপবিলাক এতিয়া আহি পেলাই থাকে হে গাইজ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল তো আপোনালোকে মানে এটা ভিডিঅ' চাইছিলে ডিম্পুদাৰ তো মানে ডিম্পুৰে যি বনাইছিলে 14 লাখ টকাৰ এখন পাহাৰ তো সেই 14 লাখ টকা পাহাৰখন মানে আমি চাব আহিছোঁ ইয়াত ৰূপম আৰু মই তো পাহাৰখনেই তাতে আছে আপোনাৰ মানে এনেকৈ যাই দেখাই আছোঁ আমাৰ ঘৰৰ পৰাই মানে 1.5 কিলোমিটাৰ বা 2 কিলোমিটাৰ মান হয় তো আমাৰ মানে বেছি দূৰ নহয় তো এই পাহাৰখনে আমি চাব আহিছোঁ মানে আজি তো আপোনালোকক দেখাইছোঁ পাহাৰখনেই তাতে আছে এতিয়া মানে এইফালে আহিছোঁ ভিডিঅ'টো বনাব লগা কাৰণ মানুহ আছে কাৰণে এইফালে তো সেইকাৰণে এইফালে পথাৰত দেখি আছোঁ সেইকাৰণে লাজ লাগেনে অলপ সেইকাৰণে এইফালে আহিছোঁ দিয়ক তো মানে এতিয়া আমি যাই আছোঁ পাহাৰখনক দেখাব আপোনালোকক মই যে ভিডিঅ' এটা বনাইছিলোঁ এই কুঁৱলী দি থাকোঁতে সেইটো ভিডিঅ' চলাই দিম মই ডেছক্ৰিপশ্যনত লিংকটো দিম তো সেইটো ভিডিঅ' চাই ল'ব সেইটো ভিডিঅ'টো মানে এই তাৰ সেইখিনি জেগাত পূৰা একজেক্টলি সেই জেগাতে বনাইছিলোঁ পাহাৰখন দেখা পাই মানে অলপ তো সেই একজেক্টলি সেই জেগাতে বনাইছিলোঁ তেতিয়া মানে কুঁৱলী থকা কাৰণে দেখা নাছিল পাহাৰখন তো এতিয়া জলক পাহাৰখন চাওঁ পাহাৰখন মানে মই তো গাইজ মানে পাহাৰখন এই আমি তাকাই গৈছিলোঁ দিয়ক পাহাৰখন মানে আমাৰ ওচৰতে আছে চাওক এইফালে তো সেইখনেই আছে পাহাৰে সেইখন তো মানে ডিম্পুদাই সেইফালৰ পৰা দেখুৱাইছিল আমি মানে পিছফালৰ পৰাই দেখাইছোঁ সেইখন পাহাৰ পিছফালে এডাল গাছো আছে তো গাইজ এটা বস্তু দেখিছোঁ ৰ'ব শামুক তো গাইজ এইখনেই আছে পাহাৰখন ডিম্পুদাই য'ত পাহাৰখন দেখাইছিল মানে ডিম্পুদাই তাৰ পৰা দেখাইছিল সেই তাৰ পৰা তো আমি এইফালে দেখাইছোঁ মানে আমাৰ ঘৰটো সেইফালে মানে এইফালে আমাৰ মামাহঁতৰ ঘৰটো এইফালে মামাহঁতৰ ঘৰ এই মামাহঁতৰ ঘৰ এই সেইটো দিয়ক এই সেইটো তো এতিয়া ডিম্পুদাই তাৰ পৰা দেখাইছিল আমি এপাৰে দেখাইছোঁ দিয়ক কাৰণ পাহাৰ গাইজ মানে গাইজ এখন পাহাৰত বোলে সাপ পৰি দিছে বোলে অজগৰ সাপ পাহাৰখন দেখিলে ভয় লাগে অলপ জংঘল হৈ আছে পুৰা আপোনালোকে কেমেৰাত ইমান ডাঙৰ দেখা নাই হ'লে ৰিয়েলত বহুত ডাঙৰ হয়নে নহয় বহুত ডাঙৰ তো পুৰা যাই আছোঁ মানুহে মানে নাকেটলি ভাল আৰু কাৰণ যিহেতু বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে চাওক আপোনালোকে নিজে দেখা পায় কাৰণ নিউজত বা বহুত দেখি থাকে মানে পুৰা একদম মানে জীৱ জন্তু চব খালে এফালে গাইছ মাজতে এখন পাহাৰ এইফালে চব খাল তিনিটা খাল আছে এইফালে পাহাৰখনৰ গোটাই চাইডে চাইডে খালেই আছে দিয়ক এইটো খাল এটা সেইটো এটা খাল আৰু এইটো এটা খাল এই গাছ এটা কি ধুমা গাছ মানে পাহাৰখনৰ পিছফালে এডলা তো ইয়াত মানে পানী আছে ৰগৰি গাইছ আৰু পাহাৰখনত মানে আমি অলপ ওচৰত যাব চেষ্টা কৰিম তো মানে ওচৰত ডিম্পুদাইটো ওচৰত যোৱা নাই ইমান বহুত দূৰৰ পৰাই দেখাইছে আমি অলপ ওচৰৰ পৰাই দেখাইছোঁ আৰু অলপ ওচৰত যাম মানে তো গাইছ পুৰা পাহাৰখনৰ কাষত যাই আছোঁ গাইছ পাহাৰখন এই গাইছ অজগৰ একডাল দিছি কিন্তু ইমান দূৰত গ'লে নাযাওঁ অজগৰ দিছি বোলে ৰূপম আৰু মানে দূৰক লাগি যাব নোৱাৰে কাৰণ মানে অজগৰ একডাল দিছি যদিও মানে বেলেগহে বুলি কথা নাই কিন্তু অজগৰ গিলি থৈ দিব মানে এনাই ক্ষীণ গিলি থৈ দিব অজগৰ তো চাওঁ এই বহুত চলা দক আমাৰ 10 গুণ বুলি ধৰক লোকেশ্যন চালে আপোনালোকে গমেই পাই যাব গাইছ তো উঠি নাযাওঁ গাইছ তো গাইছ উঠি নাযাওঁ দক মানে বহুত চৰা আৰু অজগৰে দিছি না সেইকাৰণে উঠি নাযাওঁ নদীয়া গেলোঁ হয় নেকি অজগৰে দিছি গাইছ ফিৰি যাওঁ আমি যেতিয়া সৰু হৈছিলোঁ এখন দি মানে তো তেওঁ মানে 14 লাখ টকা খৰচ কৰি মানে তেওঁ মানে নিজে মানে সেই সকলোৱে দি পুৰা মাটি ট্ৰেক্টৰেদি দি 14 লাখ টকা তেওঁ নিজৰ হাতৰ পৰা খেদাইছে তো চাওক এজন মানুহ তো মানে আপোনালোকে মানে সেই বনবা দিয়া নাই পাহাৰ কিন্তু পাহাৰ কাটিব আগ দিছোঁ মানে পাহাৰ যাতে মানে সেই নকৰে আৰু পাহাৰ থাকক যেনেকৈ আছে পাহাৰ কাটি মাটি ইমান নাযাব পাহাৰৰ পৰাই পাহাৰ বনবা দিয়া নাই গাইছ পাহাৰ বনবা দিয়া নাই গাইছ কিন্তু কি কৰিব দিছোঁ পাহাৰ কাটিব আগ দিছোঁ তো এতিয়া আমি যাওঁ ঘৰত গাড়ীখন থৈ দিছোঁ গাইছ আৰু
যাওঁ দিয়ক আৰু নাকি পাহাৰখনটো চালে কি চাব আৰু পাহাৰত উঠিব পাৰিলোঁ হয় কিন্তু অজগৰ সাপডালিত দিয়াৰ কাৰণে উঠিব নোৱাৰিলোঁ আৰু এতিয়া ফলতে ঘৰত যাওঁ ঘৰে চিৰি বনাই দিছে আৰু পুনৰ লগ পাম নতুন ভিডিঅ'ত আৰু ধান কাটা মেচিনটোৱে তাতে আছে তো গাইছ যাই আছোঁ এতিয়া গাইছ ধান কাটা মেচিনটো টিম্পু দাই ইয়াৰ পৰা দেখাইছিল টিম্পু দাই যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি নাপাহৰিব তো প্লিজ লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব